नोंथांमोनखौ दिनैनि आफादखौ दैदेननाय मानगोनां आफादगिरि बे आफादाव नुजाफैनो हानाय मानगोनां एबसुनि आफादगिरि प्रमोद बर' बिथां बे आफादाव नुजाफैनो हानाय मानगोनां एबसुनि मावथिगिरि गासै नोंथांमोन बे आफादाव नुजाफैनो हानाय मानगोनां एनडिएफबि progressiveनि मावथिगिरि गासै नोंथांमोन बे आफादाव नुजाफैनो हानाय मानगोनां इउपिपिएलनि आफादगिरि इउजि ब्रह्म सार बिथां लोगोसे इउपिपिएलनि मावथिगिरि गासै नोंथांमोन आरो আজি সভাত উপস্থিত বিভিন্ন সম্প্রদায়ের বিভিন্ন দল সংগঠনের পৰা আহি ইয়াত উপস্থিত হোৱা মোৰ পৰম শ্ৰদ্ধাৰ ভাই বন্ধুসকল गिबियावनो नोंथांमोननिसिम आंनि गोसोनिफ्राय अननाय आरो सिबिनायखौ बावहरग्रोनाय जाबाय। আপোনালোকে জানে যে আজি আমি এটা শুভ কামত আগবাঢ়িছো যে আমাৰ ইউপিপিএল নতুন দলৰ নতুন প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ দাখিল কৰিব। তাতে অংশগ্ৰহণ কৰা সকলো মোৰ ভাই বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে মই ক'ব বিচাৰিছো যে যোৱা বেলিকাত 15টা বছৰ বিপিএফ দল তথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাজত্ব কৰিল, কিন্তু তেওঁৰ ৰাজত্ব কালত সকলো জনজাতি সকলো মানুহ এতিয়া অতিষ্ঠ হৈ গৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপিএফ দলক এতিয়া ৰাইজে বিদায় দিব ওলাইছে। বিপিএফ দলক এতিয়া ৰাইজে বিদায় দিব আৰু বিপিএফ দল মই ক'ব বিচাৰিছো বি ফৰ বুঢ়া পি ফৰ পেঞ্চন। বিপিএফ দলটো এতিয়া বুঢ়া পেঞ্চন ল'বলৈ আগুৱাই গৈ আছে। এফ এ ফ্ৰণ্ট আগুৱাই গৈ আছে। বিপিএফ দলক বাদ দি ৰাইজে বিশ্বাসত লৈছে আমাৰ নতুন ইউপিপিএল দল আৰু এই দলটো আমি ভাবিছো অনা আইএফে আমাৰ কেন্দ্ৰীয় ইউজি ব্ৰহ্ম ডাঙৰীয়া জিকি যাব। আজি আমি আপোনালোকৰ সন্মুখত মুছলমান ভাইসকল আজি আহি মৌন প্ৰাৰ্থনা কৰিছে, আল্লাহৰ ওচৰত দোৱা কৰিছে, ই আল্লাহ তুমি দয়া কৰি মেহৰবান কৰি আমি বিগত কাল বড়োসকলৰ লগত যিটো ভাতৃগত সংঘাত কৰিছিলো সেই সংঘাতৰ বিনিময়ত আমি বন্ধু হিচাপে আমি গোটেইকেইটা একেলগ হৈছো। আজিৰ পৰা আমাৰ মাজত আৰু বড়োসকলৰ লগত মুছলমান সম্প্ৰদায়ৰ লগত বড়োসকলৰ লগত কোনো ভাতৃগত সংঘাত নহ'ব। আৰু সেই চুক্তিৰে আজি আমি সেই মনোকল্পনাৰে আজি আমি মুছলমানসকলে আপোনালোকৰ মাজত ওলাই গৈছে। মই ক'ব বিচাৰিছো যোৱা 14,000 চনত লোকসভা নিৰ্বাচনৰ সময়ত হীৰাপ্ৰভুৱে ডাঙৰীয়াই এটাই ইছ্যু লৈছিল বড়ো আৰু অনাবড়ো বিভাজন কৰা। বড়ো আৰু অনাবড়ো বিভাজন কৰি বড়ো আৰু মুছলমানসকলৰ লগত ভাতৃগত সংঘাত লগাই দি তেওঁ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ চুক্তি দিছিল, তেওঁ কথা দিছিল যে মই যদি এমপি হৈ দিল্লীলৈ যাব পাৰো
বাতিল কৰি দিম আৰু সেই কথাটো আমাৰ মুছলমানসকলে মানি লৈছিল তেওঁ চুক্তি দিছিল মই যদি এমপি হৈ দিল্লীলৈ যাব পাৰোঁ অনবৰো গাঁওবিলাক মই কৰ্তন কৰি দিম আৰু আমাৰ মুছলমানসকলে মানি লৈছিল তেওঁ কৈছিল মই যদি দিল্লী এমপি হৈ যাব পাৰোঁ তেনেহ'লে মই বড়োসকলৰ যিটো মৰণ আচাৰ ঝনঝনিয়াটো মই বন্ধ কৰি দিম তিনিটা ইছ্যু লৈ তেওঁ যেতিয়া মুছলমানসকলক বিশ্বাস দিছিল সেই বিশ্বাস দিয়াৰ পিছত 5টা বছৰৰ ভিতৰত আমি কোনোদিন তেওঁৰ মুখত দিল্লীত এই কথাবোৰ শুনিবলৈ পোৱা নাছিলোঁ আৰু দিল্লী পাৰ্লিয়ামেণ্টত তেওঁৰ কোনোদিন আমি টিভিতো দেখা নাছিলোঁ এইবাৰ তেওঁ নতুন ইছ্যু লৈছে কি যে অনবৰো ৰাইজক ভূমি নিৰাপত্তা দিব লাগিব ভূমি স্বাৰ্থ দিব লাগিব ভূমি অধিকাৰ দিব লাগিব আৰু বড়ো আৰু অনাবড়োৰ মাজত যিটো বিভাজন ঘটিছে ভাতৃগত সংঘাত এইটো তেওঁ সমস্যা কৰিব আৰু সেই কথাটোই তেওঁ নিজে কল্পনাই আছিল যে মই সময় কম মই বহু কথা ক'বলৈ আছিল কিন্তু নক'লোঁ মই ক'ব বিচাৰিছোঁ যোৱা বেলিকাত নৱশৰণীয়াই যিটো কথা দিছিল তাৰো প্ৰত্যুত্তৰ এইবাৰ ৰাইজে দিব নৱশৰণীয়াক এইবাৰো ৰাইজে দিব আৰু মই ক'ব বিচাৰিছোঁ সময় কম তথাপি কথা আহি যায় মই ক'ব বিচাৰিছোঁ যে অসমৰ ভিতৰত যদি বড়ো আৰু মুছলমান একলগ হৈ যায় আমি ব্ৰিটিছিয়া অসমখন গ্ৰহণ কৰিবলৈ সক্ষম হৈ যাম অসমৰ চুকে কোনে মুছলমান সম্প্ৰদায়ৰ মানুহ আছে অসমৰ ভিতৰত 1,12,00,000 মুছলমান পিপলছ আছে 1,12,00,000 অসমৰ ভিতৰত বড়ো ভোট আছে গৈ 22 লাখ ভোট আছে ব্ৰিটিছিত বড়োসকলৰ 15 লাখ ভোট আছে 37 লাখ ইফালে মুছলমানসকলৰ 1,12,00,000 গৈ থৈ 1.5 কোটি হৈ যায় অসমৰ জনমেজৰিটিটো 3 লাখৰ আগত আমি 50% হৈ যাওঁ বড়ো আৰু মুছলমান মিলি সেইকাৰণে মই কৈছোঁ মুছলমানসকলক অনুৰোধ কৰিছোঁ আৰু বড়ো ভাইসকলক অনুৰোধ কৰিছোঁ মুছলমানসকলে বড়োসকলক বিশ্বাস কৰক আৰু বড়োসকলে মুছলমানক বিশ্বাস কৰক তেতিয়াহ'লে আমি ব্ৰিটিছিয়া আমি অসম দখল কৰিবলৈ সক্ষম হৈ যাম দিনলে বিয়া ফাটকো লোকমূল্য হানাই খাই আন জগত জন্নাই মণ্ডল ফুলনৈশ বিভক্তি লাঠিন মন্ডা নয় আন জগত জন্নাই মণ্ডল আৰু ফলমন চান ঘুরো মন্ডল ভাঙমন খো বই বাই দিল লোকমন বাই খাগান হানাই আন আশা খালাম নাই যাবাই এসে আনো আননি বিভক্তি গো ফুজুক থবাই গজন